আজি মায়ে কঁঠালৰ পিঠা বনাইছিলে ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ প্ৰথমতে কঁঠালৰ পৰা গুটিকেইটা আঁতৰাই লৈছে তাৰ পাছত কঁঠালখিনি দুবাটি পিঠাগুড়ি দিছে আৰু লগতে সোৱাদ অনুসৰি নিমখ এতিয়া পিঠাগুড়ি আৰু কঁঠালখিনি সানি লৈছোঁ তাৰ পাছত ইয়াতে অলপ কম নিচিনা পালে মায়ে সেইকাৰণে আৰু এক বাটি দি দিছে আৰু কনচিষ্টেঞ্চিটো চাওক এনেকুৱা হ'ব লাগিব তাৰ পাছত এটা কেৰাহীত তেল গৰম কৰি লৈ সেয়া কঁঠালৰ আৰু পিঠাগুড়ি মিশ্ৰণটো দি দিছে আৰু ইয়া আমাৰ কঁঠালৰ মালপোৱা ৰেডি চাহৰ লগত এই পিঠাটো খাই খুবেই ভাল লাগে আপোনালোকেও ঘৰত ট্ৰাই কৰি চাবচোন ৰাতি আকৌ মায়ে বাকচ সামৰি আছিলে এয়া গামোচাখিনি চব এক্সট্ৰা কৰিছে এই বাকচটো চাওকচোন মোৰ আইতাৰে আৰু মই বাকচৰ কাপোৰৰ গোন্ধ যে ইমান ভাল পাওঁ আজি ভিডিঅ'টোত ইমানেই দেখালোঁ লগ পাম নেক্সট ভিডিঅ'ত